হেল্ল' গাইজ, মই মনুৱে আকৌ আপোনালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো হৈছে মই আপোনালোকক দেখাম চুজি পিঠা কেনেকৈ বনায়। চুজি পিঠা বনাবলৈ হ'লে নাৰিকল লাগিব, চুজি লাগিব আৰু চেনি, পানী। তাতে আপোনালোকে চুজিখিনি ভাজি ল'ব 20%, 100%ত আৰু নাৰিকলখিনি লুকি ল'ব। লুকি নাৰিকলখিনি অকণমান চেনি দি পিনি ভাজি থ'ব। 20% মান দুইটা বস্তু ভাজিলেই হৈছে। আৰু উতলি থকা পানীখিনি দিব লাগিব চেনি আৰু তেজপাত, ডালচেনি, ইলাচি, অকণমান তাতে নিমখো দি দিব। আৰু চুজিখিনিতো ভাজি থোৱাই আছে, সেই ভাজি থোৱা চুজিখিনি সেই উতলি থকা পানীখিনিত দি দিব লাগিব। উতলি থকা পানীখিনিত চুজিখিনি দি দিব আৰু লক্ষ্য কৰিব যাতে চুজিখিনি তলত লাগি নাযায়। সেইবাবে আমি চুজিখিনি লৰাই থাকিব লাগিব। আমি যেনেকৈ ঘৰত গৃহিণীসকলে বনাওঁ চুজি, তেনেকৈ বনালেই হৈছে। আৰু তেনেকৈ লৰাই থাকিব লাগিব। আপোনালোকৰ সোৱাদ অনুযায়ী আপোনালোকে দি দিব চেনিখিনি। আমি অলপ বেছিয়ে দিছোঁ, বেছিকৈ খাই ভাল পাওঁ কাৰণে আপোনালোকে কম খালে কমকৈ দিব। আৰু এনেকুৱা নহয় যে টান হ'ব, বয়সস্থ মানুহে খাব নোৱাৰিব, নবনাওঁ। বয়সস্থ মানুহেও খাব পাৰিব। বহুত কোমল হয়, খাবলৈ বহুত ভাল লাগিল। সেইবাবে মই ভিডিঅ'টো কৰি থৈছিলোঁ যদিও নিদিলোঁহেঁতেন, যদিহে ভাল নালাগিলেহেঁতেন। মোৰ ভাল লাগিল কাৰণে মই ৰাখি দিছোঁ, কাৰণ মোকে প্ৰয়োজন হয়। কিছুমান বস্তু মই দি পিনি পাছত পাহৰি যাওঁ, আকৌ মই নিজে ভিডিঅ'টো চাওঁ, কিন্তু মোৰ কথাবোৰ মই নুশুনো। খালি মই এনেই স্কিপ কৰি কৰি ক'ত কেনেকৈ দিলোঁ তেনেকৈহে মই চাওঁ। আৰু এইখিনি মন কৰিলেনে কথা কৈ থাকোঁতে হৈয়ে গ'ল। এইখিনি তলত লাগিব ধৰিছে, লাডু লাডু হ'ব ধৰিছে। বেছি লাডু ডাঠ বনি যাব নিদিব, এনেকৈ ৰাখিব। তাৰপিছতে এইখিনি কাঢ়িব লাগিব আৰু এটা বাচনত অকণমান পানী লৈ ল'ব। আটা যেনেকৈ মথন তেনেকৈয়ে হ'ব। ইমানখিনি মেহনত কৰিব নালাগে, দুজনী মানুহ কিন্তু পাক্কা লাগিব। আৰু মই এনেকৈ ভিডিঅ'টো কৰিহে আছোঁ। তাৰপিছত এইখিনি কাঢ়ি দিছোঁ, কাঢ়ি পিনি লাডু বনাব লাগিব। লাডু বনাওঁতে চুজিখিনি গৰমেই হৈ আছে ন, সেইবাবে পানীখিনি লাগে। পানীখিনিত অকণমান হাতটো তিয়াই তিয়াই লাডুটো বনাব। আৰু প্ৰত্যেকটো লাডু আপোনালোকে ডাঙৰ বিচাৰিলে ডাঙৰকৈ বনাই ল'ব, সৰু বিচাৰিলে সৰু বনাই ল'ব, কিন্তু চাইজটো কিন্তু সমানেই দিব, তেতিয়া ভাল লাগে দিয়কচোন। আৰু আমি সকলো মানুহে এইবোৰ কাম জানেই, বেছি শিকাব নালাগে। তাৰপিছতে লাডুটো কৰাৰ পিছত যিখিনি নাৰিকল আমি ভাজি থোৱা আছিলে, সেইখিনি নাৰিকল তাৰ মাজত ভৰাই দিব লাগিব। লাডুটোৰ মাজত নাৰিকলখিনি ভৰাই আকৌ পুনৰ এইটো এটা লাডু বনাব লাগিব। ইয়াত চাই লওক, নাৰিকলটো অকণমান সৰহকৈ দিব, বেছি নাৰিকল নালাগে। আৰু এয়া দেখিছেনে, আকৌ ধুনীয়াকৈ লাডু কৰিব লাগিব। অকণমানি ক'লোঁ হাই কৰি দিয়া, হাই কৰি দিছে। আৰু লাডু হৈ গৈছে। মই কিন্তু বনোৱা মানুহজনী, মই লাডু খোৱাজনী বহুত। তাৰপিছতে এয়া মই এতিয়া এখন কেৰাহীত তেলখিনি গৰম কৰি ল'ব। সেই তেল অলপ সৰহকৈ দিব আৰু 6-7টামান দিব পাৰে। ডাঙৰ হ'লে কেৰাহীখন, সৰু হ'লেতো 4-5টাই দিব লাগিব। মই 7-8টামান দিছোঁ। দেখিছেনে কেনেকৈ ধুনীয়াকৈ উতলি গৈছে। প্ৰথমতে লাগি গৈছে হেতাখনত, তাৰপিছতে নালাগে বাৰু, কিন্তু আপোনালোকে প্ৰথমতে দিয়াৰ পিছত লৰাওঁতে সাৱধান হ'ব। বহুত আলসুৱাকৈ লৰাব যাতে ভাগি নাযায়। ভাগা চান্স থাকে প্ৰথমতে, লাষ্টত কিন্তু নাভাগে। ইয়াত দেখিছেনে কিমান ধুনীয়াকৈ লাহে লাহে লৰাব, যাতে নাভাগে, নাফাটে মানে। অকণমান ৰঙা হোৱালৈকে ৰাখিব, বেছি ৰঙা হ'বলৈ নিদিব, তেতিয়া টান হৈ যাব। অকণমান ৰঙাকৈ ৰাখিব, তেতিয়া কোমল হৈ থাকিব খাবলৈ। ইয়াত দেখিছে, মই অকণমান ৰঙাকৈ ৰাখিছোঁ, বেছি ৰঙা নাই কৰা। আপোনালোকে এবাৰ বনাই খাই চাবচোন কেনেকুৱা হয়। বেয়া হ'লেতো নবনাই, ভাল হ'ব, খাই চাব। মই 100%ত 100 ক'ব পাৰোঁ, খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে বনাই খাই চাবচোন। আৰু এই চাওক কি ধুনীয়া হৈছে, কোমল কোমল, দেখিলেনে? ঠিক আছে, এতিয়া বাই। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।